নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে মই লৈ আহিছোঁ এটা ইডলি পিঠাৰ ৰেচিপি। ভিডিঅ'টোত দেখুৱাৰ ধৰণে চাই যাওক। ভিডিঅ'টোত দেখুৱাৰ ধৰণে মই এতিয়া কাপটোত লৈছোঁ 1 কাপ চুজি আৰু কাপটোৰ জোখেৰে লৈছোঁ 1 কাপ গাখীৰ। ইয়াতে যিহেতু চেনিও দিয়া হৈছিলে, ভিডিঅ'টোত দেখুৱাবলৈ নহ'লে লগতে দিয়া হৈছে ঘিউ আৰু সোৱাদ অনুযায়ী নিমখ অকণমান দিয়া হৈছে মিঠাখিনি বেলেঞ্চ হ'বৰ কাৰণে। গোটেইখিনি এতিয়া এটা পেষ্ট কৰি ইডলি ষ্টেণ্ডত দিয়া হৈ গ'ল। ভিডিঅ'টোত দেখুৱাৰ ধৰণে আপোনালোকে এটা এটা কৰি ইডলি ষ্টেণ্ডত দি গ'লেই হ'ব। ইডলি পিঠা বনাব যিহেতু সকলোৱে জানে, তথাপিও মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ, গতিকে আপোনালোকক দেখুৱাইছোঁ। যিহেতু আমি ইডলি পিঠাটো ভাপত দিব লাগিব, গেছত এটা চচ বহুৱাই তাত অলপ পানী দি এই ভাপতে দিয়া হৈ গৈছে ইডলি পিঠাখিনি। এতিয়া দেখিছেনে, ভিডিঅ'টোত দেখুৱাইছোঁ পিঠা আমাৰ ৰেডি হৈ গৈছে। যিহেতু বহুতখিনি পিঠা হৈছিলে, কিন্তু মই ভিডিঅ' কৰিবলৈ পাহৰি গ'লোঁ। পাছত মনত পৰোঁতে পটককৈ দেখাই দিছোঁ। যিহেতু মোৰ ইউটিউব চেনেলটোত প্ৰায়ভাগ ৰেচিপি ভিডিঅ'ই দিয়া হয়, ব্লগ মই তেনেকৈ দিয়া নহয়েই। মোৰ চেনেলটো যদি কোনোবা নতুন পাইছে, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।